বন্ধুসকল আজি বোলো ভাবিলোঁ কাৱৈ তিলৰ লগতে পথৰুৱা শাকৰ এখন আঞ্জা খাওঁ, অলপ জুলীয়া খাম। কুহুমীয়া গৰম পানী দিয়ে জোল কৰোঁ সাধাৰণতে, অকণ সোৱাদ হয়। সেয়ে কাৱৈ তিলাকেইটা ভাজিলোঁ, আলু বিলাহী দিলোঁ আৰু পথৰুৱা শাকখিনি কাটি ল'লোঁ। প্ৰথমতে আলুখিনি অলপ ফ্ৰাই কৰি ল'লোঁ, তাৰপিছতে শাক আৰু বিলাহী একেলগেই দি দিলোঁ। বহুতে নিসিজে বুলি ভাবে, কিন্তু সিজে দেই। তাৰপৰা কুহুমীয়া গৰম পানী দি আৰু অলপ দেৰি প্ৰথমতে হাই ফ্লেমত, তাৰপৰা তাৰপৰা মিডিয়াম তেনেকৈ দি যেতিয়া বক বককৈ উতলিলে আৰু ৰাখি থৈ ভাতৰ লগত খাবৰ বাবে সাজু হ'লোঁ। এয়া বনাই আছোঁ, ঢাকনাখন লগাই দিলোঁ। আপোনালোকে চাব পাৰে। পিছৰখিনিলৈ আৰু কৈ নাথাকোঁ, ভিডিঅ'টো ইমানেই। প্লিজ যদি চাই ভাল পাইছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।